হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু সকলোৱে ভালে আছে। আৰু আপোনালোকে ইতিমধ্যে জানে যে SSC ফালৰ পৰা ভালেখিনি পদ আহিছে, MTSৰ ফালৰ পৰা। কিন্তু কিমানখিনি পদ আহিছে তাৰ ওপৰত এতিয়ালৈকে আপডেট অহা নাই, যে কিমানখিনি পোষ্ট। কিন্তু তাৰ ওপৰত ময়ো এটা ভিডিঅ' দিছিলোঁ, যে আপোনালোকৰ অফিচিয়েল আপডেট অহাৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ। আপোনালোকে হয়তো কিছুমানে চাইছে, বহুতে চোৱাও নাই, একো নাই বাৰু। কিন্তু এতিয়া চাওক, মই এতিয়া পোষ্টটোত আহিছোঁ আৰু আপোনালোকে ইয়াতে দেখুৱাই দিওঁ এটা বস্তু। চাওক, ইয়াতে MTS আৰু হাৱালদাৰ দুটা পোষ্ট আছে যিহেতু, কিন্তু হাৱালদাৰৰ এতিয়া কিমানখিনি পোষ্ট কালি সেইটো আপডেট আহি গ'ল যে 3603টা পোষ্ট আছে। আৰু আপোনালোকে MTS অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফ নন টেকনিকেল যিহেতু তাত এতিয়ালৈকে আপডেট অহা নাই। কিন্তু অনলাইন এপ্লাই আৰম্ভ হৈছে, আৰু সেই অনলাইন এপ্লাই আপোনালোকে কেনেকৈ কৰিব, যাৰ ID নাই, মানে একদম ফ্ৰেছ কেণ্ডিডেটেও কেনেকৈ কৰিব, আৰু যাৰ ID আছে তেখেতসকলেও কেনেকৈ কৰিব, গোটেইখিনি এই ভিডিঅ'টোত দেখুৱাম। অলপ দীঘল হ'ব পাৰে, বুলি বেয়া নাপাব। তো বলক এতিয়া যাওঁ আমি অফিচিয়েল ৱেবছাইটত, আৰু গোটেইখিনি লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি অফিচিয়েল ৱেবছাইটত যাব পাৰিব। চ' আপোনালোকে গুগলত অকল ssc.nic.in বুলি টাইপ কৰিলেই এই পেজটোলৈ আহি যাব, অফিচিয়েল ৱেবছাইট। কিন্তু মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে গৈ তাতে চাব পাৰিব। আৰু আপোনাৰ যিটো এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টৰ লিংকো মই PDF হিচাপে দি দিম তলত। তো আপোনালোকে ডিছক্ৰিপশ্যনত চাই ল'ব, আৰু বাকী ভিডিঅ'বোৰৰ লিংকো মোৰ তলত আছে। তাৰপিছত এইটো অহাৰত এই পেজটো খোল খোৱাৰ পিছত আপোনালোকে যিসকলৰ প্ৰথমতে মই কৈছোঁ, যিসকলে আগতে এপ্লাই কৰা নাই, প্ৰথমকৈ কৰিব, সেই তেখেতসকলে কি কৰিব, সেইটো ইয়াতে সোঁফালে লগ ইন আৰু পাছৱৰ্ড বিচাৰিছে, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড SSC ৰেজিষ্ট্ৰেশ্যন। তো যিসকলে এবাৰ আগতে এপ্লাই কৰিছে তেখেতসকলৰ আছে। এতিয়া যিসকলে নাই, তেখেতসকলে কি কৰিব, সেইসকল লোকে ইয়াতে চাওক আহিছে যে নিউ ইউজাৰ ৰেজিষ্টাৰ নাও। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। এবাৰ ইয়াতে ক্লিক কৰি দিলে মই পেজটো ডেস্কটপ ছেট কৰি দিওঁ। তো এনেকৈ কৰি দিলে ইয়াতে চাওক কেইটামান প্ৰচেছ আছে। আপোনালোকে যদি প্ৰথমকৈ ID বনাইছে, তেনেহ'লে বেছিক ডিটেইলছ, এডিশ্যনেল এণ্ড কণ্টেক্ট আৰু ডিক্লেৰেশ্যন। তো এইখিনি দিয়াৰ পিছত আপোনালোকৰ এটা ID হৈ যাব। আৰু নেক্সট যেতিয়া আপোনালোকে SSC যদি কোনো পোষ্ট আহে, তেনেহ'লে সেই ৰেজিষ্ট্ৰেশ্যন আৰু পাছৱৰ্ডেৰে লগ ইন কৰি আপোনালোকে জাষ্ট অলপ সময়তে এপ্লাই কৰিব পাৰিব। আৰু ফটো আপলোড কৰোঁতে এটা ভুল নকৰিব, সেইটো মই এপ্লাই কৰোঁতে দেখুৱাই দিম কি ভুল, কাৰণ সেইটো ভুল কৰিলে আপোনালোকৰ এডমিট নাহিব। তাৰ ওপৰতো মই এটা আগতে ভিডিঅ' দিছিলোঁ, কিন্তু আকৌ এই ভিডিঅ'টো মই কৈ দিওঁ। তেতিয়া চাওক ইয়াতে এনেকৈ আহিব। ইয়াতে অহাৰ পিছত প্ৰথমতে মই যিহেতু মোৰ ID আছে, আপোনালোকক জাষ্ট কৈ দিছোঁ মই কি লাগিব। তাৰপিছত দয়ো হয় আধাৰ, যদি আপোনালোকৰ আধাৰ কাৰ্ড থাকে তেনেহ'লে ইয়াতে আধাৰ দি দিব, yes বুলি দি দিব। yes বুলি দিলে আপোনালোকৰ ইয়াতে আধাৰ নাম্বাৰটো চাওক, ইয়াতে আধাৰ নাম্বাৰ দিবলৈ কৈছে। তো নোট থাকিলে একো প্ৰব্লেম নাই, আধাৰ নাম্বাৰৰ অপশ্যনটো আপোনালোকৰ টিক নহয়। তাৰপিছত ভেৰিফাই আধাৰ, এইটোত আধাৰ নাম্বাৰ yes থাকিলে। যদি আপোনাৰ আধাৰ কাৰ্ড নাথাকে তেনেহ'লে কি দিব, টাইপ অফ ID। আৰু চাওক যিখিনি আপোনালোকৰ ষ্টাৰ মাৰ্ক সেইখিনি কিন্তু পূৰাব লাগিবই। ইয়াতে যদি দেখিছে আপোনালোকে এই ষ্টাৰ মাৰ্কখিনি, সেইখিনি মেণ্ডেটৰী হয়। যিহেতু এইটো আধাৰ কাৰ্ড আছে নাই সুধিছে, yes no, তো no দিয়াত একো নাই, যদি আছে তেনেহ'লে দি দিব, একো প্ৰব্লেম নাই। তো যদি আপোনালোকে আধাৰ কাৰ্ড নিদিয়ে, আধাৰ কাৰ্ড যদি no দিয়ে, তেনেহ'লে চিলেক্ট টাইপ অফ ID। ইয়াতে আপোনালোকে কি দিব পাৰিব, চাওক ড্ৰাইভিং লাইচেঞ্চ দিব পাৰিব, পান কাৰ্ড দিব পাৰিব, পাছপৰ্ট দিব পাৰিব, স্কুল বা কলেজ ID দিব পাৰিব, ভোটাৰ ID দিব পাৰিব। তো আজিকালি পান কাৰ্ড বা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড সকলোৰে হৈছে যিহেতু, তো এইখিনি ইয়াতে দি দিব। তাৰপিছত ID নাম্বাৰ, ছাপ'জ পান কাৰ্ড দিলে, পান কাৰ্ড এতিয়া চিলেক্ট কৰি দিলে, সেই পান কাৰ্ডৰ নাম্বাৰটো কি হয় ID নাম্বাৰত দিব লাগিব। আৰু তাৰপিছত আপোনালোক বিচাৰিছে নেম, তো যিটো নেম হয় আপোনালোকে সেইটো দিব। ভেৰিফাই নেমটো আকৌ আপোনালোকে দিব লাগিব, ডাবল প্ৰথমত যিহেতু ডাবল দিব লাগে। তাৰপিছত হেভ ইউ চেঞ্জ ইউৰ নেম, আপোনালোকে যদি ক'ৰবাত নাম চেঞ্জ কৰিছে তেনেহ'লে yes কৰিব। yes কৰি যদি yes দিয়ে তেনেহ'লে নতুন নামৰ ঠাইত এইটোত বহাব লাগিব। তো সেইটোতো নকৰে, তো নোট থাকিলে আপোনালোক নালাগে। তো ফাদাৰ্ছ নেম দিব, আপোনালোক ফাদাৰ্ছ নেম, আকৌ ভেৰিফাই ফাদাৰ্ছ নেম, আকৌ ফাদাৰ্ছ নেমটো দিব লাগিব। ইয়াতে দুবাৰ দিব, প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিব লাগে, আপোনালোকৰ একো নহয়। তাৰপিছত মাদাৰ্ছ নেমটো চেম, ইয়াতেও ভেৰিফাই মাদাৰ্ছ নেম। ডেট অফ বাৰ্থত আপোনালোকে ক্লিক কৰি দিব, ডেট অফ বাৰ্থটো দি দিব। আকৌ ভেৰিফাই ডেট অফ বাৰ্থ বুলি থাকিব, তাতেও ভেৰিফাই ডেট অফ বাৰ্থ কৰিব লাগিব। চাওক সকলোখিনি ডাবল দিব লগা হৈ আছে। তাৰপিছত আপোনাৰ মেট্ৰিকুলেশ্যন ক্লাছ 10th ক্লাছ এক্সামিনেশ্যন ডিটেইলছ, আপোনালোকে ইয়াতে চিলেক্ট কৰি বৰ্ডটো চিলেক্ট কৰিব লাগিব। ছাপ'জ আপুনি যিহেতু অসমৰ হয়, তো ইয়াতে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম হিচাপে পাব এটা আপোনালোকে। তাৰপিছত বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, যিহেতু আমাৰ মেট্ৰিকৰ বৰ্ড হয় সেৱা বুলি কোৱা হয় ইয়াক। তো
সেইটোৱে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। তো এইটো গম পালে। তাৰপিছত এইটো চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে ছাপ'জ মই এইটো চিলেক্ট কৰিয়ে দিওঁ, মানে দেখুৱাই আছোঁ আপোনালোকক ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। এইটো চিলেক্ট কৰি দিলে তো ৰোল নাম্বাৰ আমাৰ আপোনাৰ ভেৰিফাই আকৌ ভেৰিফাই ব'ৰ্ড, তাকো ভেৰিফাই কৰিব লাগিব। এনেকৈ ভেৰিফাই কৰি দিলে ইয়াতে ৰোল নাম্বাৰটো দিব লাগিব, যিটো মেট্ৰিকৰ ৰোল নাম্বাৰ আছিলে। তাৰপিছত ভেৰিফাই কৰিব লাগিব ইয়াৰ পাছিং আপোনালোকে কিমান চনত পাছ কৰিলে, 2016 ইয়াতে গোটেইখিনি চন আছে দেখিবলৈ পাইছে। ছাপ'জ 20ত পাছ কৰিলে তো ভেৰিফাই আকৌ ভেৰিফাই কৰিব লাগিব 20ত পাছ কৰিলে। তাৰপিছত আপোনালোকৰ মেল কি হয়, মেল ফিমেল যি হয় আকৌ ভেৰিফাই মেল কৰিব। মই এইখিনি সোনকালে কৈ দিওঁ যিহেতু নহ'লে আকৌ ভিডিঅ'টো অলপ দীঘলীয়া হৈ যাব। ভেৰিফাই তাৰপিছত লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ হাইষ্ট কোৱালিফিকেশ্যন কিমান। ছাপ'জ মোৰ এতিয়া 10+2, যদি আপোনালোকে মেট্ৰিক পাছ কৰে তেনেহ'লে মেট্ৰিক দিব, 10+2 মানে HS হ'লে HS দিব, ডিপ্ল'মা হ'লে গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন, PhD। তো মই HS 10+2 দি দিলোঁ। তাৰপিছত মোবাইল নম্বৰ এটা আপোনালোকে দিব, ভেৰিফাই আকৌ মোবাইল নম্বৰ ভেৰিফাই কৰিব লাগিব। তাৰপিছত ইমেইল আইডি, যিহেতু আপোনালোকে সেইটো ইমেইল আইডিয়ে দিব যিটো ইমেইল আইডি আপোনালোকে ব্যৱহাৰ কৰি থাকে, আৰু সেই ভেৰিফাই ইমেইল আইডিত আকৌ দিব লাগিব। তাৰপিছত ষ্টেট বা UT পাৰ্মানেণ্ট এড্ৰেছ, তো আপোনালোকে ইয়াৰ পৰা পাৰ্মানেণ্ট এড্ৰেছটো আছাম বুলি দি দিব। তো এইখিনি দি আপোনালোকে যেতিয়া ছেভ বুলি ক্লিক কৰিব আপোনালোকৰ ইমেইল আইডিত এটা পাছৱৰ্ড দিব। সেই ইমেইল আইডিত মানে নেক্সট পেজত যেতিয়া আপোনালোকে ছেভত ক্লিক কৰিব নেক্সটত যাব, যে আপোনালোকে নেক্সটত কিবা এটা সুধিম কৈ দিছোঁ। ইয়াতে নেক্সটত কৈছিলোঁ নহয় যে এডিশ্যনেল এণ্ড কণ্টেক্ট ডিটেইলছ, তাতে আপোনালোকৰ OTPটো দি হ'লে সেইটো দিব। আপোনালোকৰ মোবাইলত OTP গৈছে, এটা মোবাইলতো যাব পাৰে, কিন্তু মোবাইলতো ইমান মই পাহৰি গৈছোঁ, মোবাইলটো যায় নাই, কিন্তু ইমেইল আইডিত যাব। তাৰ পৰা ইমেইল আইডিটো দি আকৌ ক্লিক কৰিব OTPটো দি, তাৰপিছত ডিক্লেৰেশ্যন যে হয় মই যিখিনি তথ্য দিছোঁ সেইখিনি মোৰ সঁচা। সেইখিনি দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব, এইটো গমেই পাব। তো গম পোৱাৰ ছাবমিট হোৱাৰ পিছত আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন আৰু পাছৱৰ্ড, যিটো আপোনালোকে পাছৱৰ্ড এটা দিব লাগিব, যে আপোনালোকে পাছৱৰ্ড কি দিব তাতে বুজিছেনে। পাছৱৰ্ডটো নিজে ক্ৰিয়েট কৰিব দিব। তো পাছৱৰ্ডটো আপোনালোকে ছাপ'জ নামৰ লগত আপোনালোকে @123 এইটোৱে সহজ উপায়, পাছৱৰ্ড মনতো থাকে আৰু এইটো পাছৱৰ্ড দিলে ক'তো হেৰি নহয়, ধুনীয়াকৈ এবাৰতে হৈ যায়। তো এনেকৈ দি ল'ব। এনেকৈ দি হোৱাৰ পিছত তেতিয়া আপোনালোকৰ ID ক্ৰিয়েট হৈ যাব, আৰু ৰেজিষ্ট্ৰেশ্যন ID সেইটোতো পাই যাব আপোনালোকে। তো সেইটো পোৱাৰ পিছত আপোনালোকে এতিয়া মই বেক কৰি দিছোঁ এবাৰ, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিব লাগিব আৰু পাছৱৰ্ডটো ইয়াতে দিব লাগিব। তো এইখিনি মই এতিয়া দি লৈছোঁ। তো ৰেজিষ্ট্ৰেশ্যন আৰু পাছৱৰ্ডটো দি হোৱাৰ পিছত আপোনালোকৰ এই কেপচাৰ কোডটো দেখিছে, এই কেপচাৰ কোডটো ইয়াতে দি পিনে আপোনালোকে লগইনত ক্লিক কৰিব লাগিব। তো এইটো মই দি লৈছোঁ। তো চাওক মই এনেকৈ দি দিলোঁ, যেনেকৈ কেপচাৰটো আছিলে। এতিয়া লগইনত ক্লিক কৰি দিম। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহি যাব, আপোনাৰ ইফালে আপোনাৰ নামটো থাকিব, ৱেলকাম, তাৰপিছত আপোনাৰ লেটেষ্ট নটিফিকেশ্যন, যিটো আপোনাৰ চলি থাকিব, যিটো পোষ্ট আপোনালোকৰ চলি থাকিব, সেই পোষ্টটোৰে ইয়াতে আপোনাৰ ওপৰত আহি থাকিব। এতিয়া চলিছে মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাৱালদাৰ এক্সামিনেশ্যন 21, যিহেতু 21ৰ হয়, যিটো সেইটো বাদ দিয়া কৰোঁ, 22ত আহিছে। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 22 তাৰিখ, ইন ডেট 30 এপ্ৰিল, পে'মেণ্ট। তো ইয়াতে হোৱাৰ পিছত আপোনালোকে জাষ্ট কি কৰিব, এপ্লাই অপশ্যনত ক্লিক কৰি দিব। এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকৈ আকৌ আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাৱালদাৰ তাতে আছে। সেইটোত অহাৰ পিছত আপোনালোকে এতিয়া গোটেইখিনি পূৰাব লাগিব। আপোনালোকৰ এই যিখিনি নাম দিছিলে সেই নাম, তাৰপিছত ডেট অফ বাৰ্থ, আপোনাৰ যিটো এজ অন 1/1/2022 মানে জানুৱাৰী 2022 তাৰিখে কিমান বছৰ হৈছে সেইখিনি আহি যাব, জেণ্ডাৰ আহি যাব, কাষ্ট আহি যাব। তাতে আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া কি কাষ্ট হয় সেইটো আহি যাব। তো এইখিনি দি ল'ব। তাৰপিছত আপোনাৰ তাতে আপোনালোকে এইটোও থাকিব যে আইডেণ্টিফিকেশ্যন, আপোনাৰ শৰীৰত যিটো আপোনালোকে ইয়াতে আহিছে চাওক, মাৰ্ক অফ ভিজিবল আইডেণ্টিফিকেশ্যন, সেইটোত আপোনালোকে কি কৰিব, আপোনাৰ শৰীৰত যদি ক'ৰবাত তিল আছে, ক'ৰবাত হাত কাটিছিলে সৰুতে, সেইটো দাগ আছে, সেইবোৰ দি দিব। তাৰপিছত আপোনালোকৰ মেট্ৰিকুলেশ্যন সেইটো নাথাকিব, আপোনাৰ যিটো ৰোল নাম্বাৰ দিব সেইবোৰ চব থাকিব। তাৰপিছত প্ৰিফাৰেঞ্চত আপোনালোকৰ প্ৰথমত কি হ'ব, চেণ্টাৰ দিব লাগিব। তো আপোনালোকৰ যিটো কাষত চেণ্টাৰ হয় চেণ্টাৰত ক্লিক কৰি দিয়াৰ লগে চব গোটেইখিনি আহি যাব। প্ৰথমতে চব গোটেই ইণ্ডিয়াৰখিনি আহি গৈছে। তো অলপমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে মই অসমৰখিনি পাই যাব, গুৱাহাটী,
তাৰপিছত আপোনাৰ ইটানগৰ, যোৰহাট, ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট। তো প্ৰথমতে চেণ্টাৰটোত মই দি দিছোঁ গুৱাহাটী, আৰু আপোনালোকৰ যিটো ওচৰত হয় সেই চেণ্টাৰটো প্ৰথমত দিব। কেতিয়াবা মানে আৰু কেতিয়াবা কি হয়, প্ৰথমত যিটো চেণ্টাৰ দিয়ে আপোনালোকে সেইটোত প্ৰিফাৰেঞ্চটো বেছি দিয়ে। যদি সেইটোত নহয় তেনেহ'লে বেলেগ ছেকেণ্ডত দিয়ে। তো ছেকেণ্ড প্ৰিফাৰেঞ্চ কি দিব? তো ডিব্ৰুগড় দি দিওঁ। 3 নম্বৰত আপোনাৰ ওচৰতে পাই যাব এতিয়া ইটানগৰ আৰু যোৰহাট, শিলচৰ, ডিমাপুৰ, কহিমা, শ্বিলং, এইফালে গোটেইখিনি বহুতখিনি আছে। তো সেইখিনিৰ পৰা তো যোৰহাটটো দি দিওঁ। এইখিনি হ'ল। তাৰপিছত ৱেডাৰ ইউ আৰ এন এক্স ছাৰ্ভিচমেন, আপোনালোকে চাকৰি কৰিছিলে নেকি এক্স ছাৰ্ভিচমেনত, যিহেতু ন' দি দিছোঁ। সেইখিনি ডেট অফ জইনিং কিবা কিবি আছে, তো এইখিনিত আপোনালোকৰ টিক নহয়, এইখিনি আহি যাব। ৱেডাৰ ছিকিং এজ ৰিলেক্সেশ্যন, যদি আপোনালোকে এজ ৰিলেক্সেশ্যন ল'ব বিচাৰিছে তেনেহ'লে এছ দিব। এছ দিয়াৰ লগে লগে আপোনাৰ এইটো ক্লিক বগা হৈ যাব, আপুনি কোনটো ল'ব বিচাৰিছে, SC, ST নে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, চিভিল এমপ্লয়িজ, তো গোটেইখিনি আছে। যিহেতু মই নলওঁ, ন' দি দিছোঁ। তো এতিয়া চাওক এইটোত হয়তো বহুতৰ খেলি মেলি লাগিছে, ষ্টেট, UT, CCA, এইটো বস্তু কি হয়। তাৰপিছতে আকৌ আছে আপোনাৰ প্ৰিফাৰেঞ্চ অফ ষ্টেট। তো এইটোত আপোনাৰ কোড দি আছে চাওক। যেতিয়া আপোনালোকে ষ্টেটত যাব, ষ্টেটত চিধাকৈ চাওক, আপোনালোকে কোড এটা দিছে, এইটো কোড, এইটো হৈছে ষ্টেট দি আছে। তো মই অসমৰটো দেখুৱাওঁ আপোনালোকক, সৰু কৰি দিছোঁ অলপ, অসম। এতিয়া চাওক অসমৰ আপোনাৰ কোড হৈছে 37, তাৰ লগতে আছে আপোনাৰ গুৱাহাটী হাৱালদাৰ বুলি আছে 35, আৰু আছে আপোনাৰ এই দুটাই। যিহেতু আপোনালোকে কোনটো প্ৰথমতে যেনেকৈ আপোনালোকৰ চেণ্টাৰ দিলে প্ৰিফাৰেঞ্চ, যে প্ৰথম কি দিব, ছেকেণ্ড কি দিব, এইটো চেম তেনেকুৱা যে আপোনালোকে প্ৰথম কোনটো ষ্টেটত দিব বিচাৰিছে। তো চাওক তলত যেতিয়া আপোনালোকে আহিব, ইয়াতে প্ৰিফাৰেঞ্চ ষ্টেটত আপোনালোকে যদি যিহেতু অসমৰ পৰা হয় সকলোৱে প্ৰথমতে অসমটোৱে ছিলেক্ট কৰিব। তো অসমৰ নাম্বাৰটো আপোনালোকে দেখিবলৈ বিচাৰিছে, কোড হয় 37, তো আপোনালোকে ইয়াতে 37 বহাই দিব। মই ইয়াতে 37 দি দিছোঁ প্ৰথমটোত, তো আপোনালোকে ইয়াতে 37 ক্লিক কৰি দিব। 37 দিয়াৰ লগে লগে এনেকৈ হৈ গ'ল। তাৰপিছত ছেকেণ্ড আপোনালোকৰ আছিলে ইয়াতে গুৱাহাটীত আছে আপোনাৰ 35, এইটো দি লৈছোঁ। তো এই চাৰ্টটো আপোনালোকে ভালকৈ এবাৰ চাই ল'ব। তাৰপিছত 11 নম্বৰ আছে চণ্ডীগড়, এতিয়া হাৱালদাৰ আছে। চণ্ডীগড়ত আকৌ MTS আছে, হাৰিয়ানাত আকৌ MTS, হিমাচল প্ৰদেশ MTS, জম্মু এণ্ড কাশ্মীৰ MTS মানে গমেই পাইছে, মাল্টিটাস্কিং ষ্টাফ। তাৰপিছত আকৌ চাওক দিল্লী MTS, 18ত আছে দিল্লী হাবিলদাৰ হিচাপে কৰিব, নাই আকৌ দিল্লীত MTS হিচাপে কৰিব। তো মই বেছি দিয়া নাই, বেছি নিদিয়াত আপোনালোকক ইয়াতে মই এতিয়া দিছোঁ প্ৰিফাৰেঞ্চত 37 নম্বৰ অসম, যিহেতু ইয়াতে দেখিছিলে মই আকৌ দেখুৱাইছোঁ 37 মাল্টিটাস্কিং ষ্টাফ, আৰু আকৌ 35টো হৈছে হাবিলদাৰ, গুৱাহাটী হাবিলদাৰ, যিহেতু অসমৰ হাবিলদাৰ। তাৰপিছত আপোনাৰ 18 নম্বৰ দি দিছোঁ মই দিল্লী হাবিলদাৰ, আকৌ এটা দিলে দিব পৰা যায় দিল্লী MTS, তো সেইটো দি দিওঁ মই 20 নম্বৰ বুলি। তো এনেকৈ মই 20 দি দিলোঁ, মানে অসমৰ লগতে মই চিলেক্ট কৰিছোঁ দিল্লী। তো আপোনালোকৰ এইখিনি দি হোৱাৰ পিছত বাকীখিনি ঘৰ যিহেতু খালী হৈ থাকিব, তো ইয়াতে গম পালে যে ইয়াতে ভিতৰত কোডখিনি দিব লাগিব, ষ্টেট কোড, যে কোনটো কোড, যিটো কোড আপোনালোকে দিছে। তাৰপিছত 37 মই মাল্টিটাস্কিং ষ্টাফ অসমৰ দিছোঁ, আৰু 35টো হৈছে কি গুৱাহাটীৰ হাবিলদাৰ পোষ্ট। তো এনেকৈ আপোনালোকে কোডখিনি দিব। তো যেতিয়া আপোনালোকে এইটো দি হ'ব, তাৰপিছত আপোনালোকে যেতিয়া বাকীখিনি ঘৰ খালী হৈ যাব, তাতে এটা X আপোনালোকে দি দিব, X এটা দি দিব। তো যিহেতু বাকীখিনি মানে X মানে কি, মই এইকেইটা পোষ্টতে চিলেক্ট কৰিছোঁ আৰু মই ফিল নকৰোঁ, আৰু মই নিদিওঁ। তো এইটো দি X এটা দি যেতিয়া আপোনালোকে ক্লিক কৰিব, তেতিয়া ইয়াতে এনেকৈ সুধিব, আৰু চিয়'ৰ want to enter X, you cannot enter any more state preferences after entering X। তো মই এইটো আপোনালোকে দিয়াৰ পিছত এইটোৱে বুজাইছে যে মই আৰু ইণ্টাৰ নকৰোঁ। তো X দিয়া অ'কে কৰি দিয়াৰ লগে লগে বাকীখিনি গোটেইখিনি X হৈ গ'ল, মানে আপুনি আৰু বাকীখিনি চিলেক্ট কৰা নাই। তো সেইখিনি হ'লে হাইষ্ট কোৱালিফিকেশ্যন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব, যিহেতু মই 10+2 হয়। তো ইণ্টাৰমিডিয়েট একেবাৰে তলত আছে, তাৰ ওপৰত। তো 10+2 এইটো হাইষ্ট কোৱালিফিকেশ্যন। ডেট অফ কোৱালিফাইং এডুকেশ্যন কোৱালিফিকেশ্যন, তো আপোনালোকৰ এইটোত যিহেতু মেট্ৰিক ষ্টেণ্ডাৰ্ড হ'ব, 10th ষ্টেণ্ডাৰ্ড, আপোনালোকে এনেকৈ দি দিব। তাৰপিছত আপোনালোকে এইটো যে 10th ষ্টেণ্ডাৰ্ড দিলে আপোনালোকে, যিহেতু আৰু এইটোত বিচাৰিছে আপোনাৰ 10 পাছ, তো আপোনালোকে এইটো যদি পাছ কৰিছে নে এপিয়াৰিং কৰিছে, যিটো পাছে হয় ইয়াৰ অফ পাছিং, সেইটো আপোনালোকৰ বহি আছে অট'মেটিক, মেটিয়ৰখিনি গোটেইখিনি আহি আছে।
তো পাৰ্চেণ্টেজটো আপোনালোকে ইয়াতে দিব লাগিব। তো মই পাৰ্চেণ্টেজটো দি দিলোঁ আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো অলপ দীঘলে হৈ যাবলৈ গৈ আছে। তো আপোনালোকে এইখিনি হোৱাৰ পিছত 22 নম্বৰত আপোনালোকে এছ কৰি দিব। এছ কৰি দিয়াৰ পিছত আকৌ আপোনালোকৰ যিখিনি তলত আপোনাৰ এড্ৰেছটো আহি পৰিব, গোটেই এড্ৰেছটো, মোবাইল নাম্বাৰ, ইমেইল ID সেইখিনি হোৱাৰ পিছত আপোনালোক মই এতিয়া ফটোৰ ওচৰত আহিছোঁ। তো ফটোৰ ওচৰত আপোনালোকে যেতিয়া আহিব ফাৰ্ষ্ট চাওক ফটো বিচাৰিছে আপোনালোকৰ 20ৰ পৰা 50 KB ভিতৰত, আৰু লগতে ফটো ছিগনেচাৰ বিচাৰিছে আপোনালোকে 10ৰ পৰা 20 KB ভিতৰত। কিন্তু ইয়াতে এইটোৱে ভুল নকৰিব। চাওক ফটো যেতিয়া আপলোড কৰিব আপোনালোকে ফটোৰ তলত এটা ধুনীয়াকৈ তাৰিখ থকা ফটো এখন দিব, যিটো তাৰিখ আপোনালোকে মানে বিচাৰে ফটোখন যে 3 মাহৰ পুৰণি হ'ব নালাগিব। চ' ইয়াতে কৈ দিছে যে 26 নম্বৰ, whether the photograph has been taken on or after 23 ডিচেম্বৰ 2021 পিছত হ'ব লাগিব। তো এইটো আপোনালোকে এছ কৰিব। মই ফটোখন আপোনালোকে এটা দেখুৱাই দিছোঁ। চাওক এই ফটোখন যেনেকৈ আপোনাৰ ফটোখন তাৰ তলত আপোনালোকে এনেকৈ দি দিব, যিহেতু কৈছে ডিচেম্বৰৰ পিছত, ইমান তাৰিখৰ পিছত হয়নে নহয়। তো যিহেতু হয় আপোনালোকে, মই জাষ্ট 3 মাহ পুৰণি ফটোবোৰ বিচাৰিছে, 3 মাহ পুৰণি হ'ব, পুৰণি বিচাৰে মানে 3 মাহ পুৰণি। তো মই এনেই 25/2/2022 দি দিলোঁ, যিহেতু মাৰ্চত পোষ্ট আহিছে। তো এনেকৈ আপোনালোকে ফটোখন দি দিব। এই ফটো যদি আপোনালোকে এনেকৈ নিদি কি হ'ব আপোনালোকে জানে, এডমিটৰ হয়তো আপোনালোকে এডমিট বিচাৰি নাপাব, যে ক'ব যে আপুনি মোৰ এডমিট হোৱা নাই, মোৰ কিয় মানে হেৰি কৰিছে, মোৰতো কিয় ৰিজেক্ট কৰিছে। তো মই এই দুটা দি ল'ব। আপোনালোকে চুজ ফাইলত ক্লিক কৰিলে আপোনালোকৰ এনেকৈ ফটোবোৰ আহি যাব। তাৰপৰা আপোনালোকৰ ফটো আৰু ছিগনেচাৰটো দি হৈ গ'লে এনেকৈ তলত আহিব ডিক্লেৰেশ্যনত, আপোনালোকে ডিক্লেৰেশ্যনত ক্লিক কৰিব, আৰু এই যিটো কেপচাৰ কোড দেখিছে VNUMT সেইটো আপোনালোকে ইয়াতে তলত ক্লিক কৰিব লাগিব, মানে বহুৱাব লাগিব। তো মই এইটো এনেকৈ ক্লিক কৰি দিলোঁ। এনেকৈ ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে প্ৰিভিউত ক্লিক কৰিব। প্ৰিভিউত ক্লিক কৰাৰ লগে লগে আপোনালোকক পেজখন এবাৰ দেখিবলৈ পাব যে আপোনালোকে সকলোখিনি ঠিক আছে নে, যিখিনি পূৰাইছে, তেনেকৈ কি প্ৰিফাৰেঞ্চ কি দিছে, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, তেওঁলোকে যিখিনি পূৰাইছে মানে, আৰু কি প্ৰিফাৰেঞ্চ দিছে গোটেইখিনি আপোনালোকৰ আহি পৰিব। মেট্ৰিক কিমান চনত পাছ কৰিছিলে, বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, তেনেকৈ আহি পৰিছে। তো গোটেইখিনি আপোনালোকৰ আহি গ'ল। তো এনেকৈ অহাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব, আৰু আপোনালোক এনেকৈ ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সুধিব যে ইউ কাণ্ট এডিট আফটাৰ ফাইনেল ছাবমিশ্যন, চ' চেক অল ডিটেইলছ কেয়াৰফুলি, ক্লিক অ'কে ইফ ইউ ৱান্ট টু ছাবমিট। তো অ'কেত ক্লিক কৰি দিব, যিহেতু ফাইনেল ছাবমিট কৰিবলৈ কৈ আছোঁ। চাওক আহি গ'ল এতিয়া, আৰু এপ্লিকেশ্যন ফৰ্ম ইজ প্ৰভিজনেলি একচেপ্টেড, তেনেকৈ হৈ গ'ল। তো অ'কে বুলিও কৰিব পাৰে, এনেকৈ প্ৰিণ্ট কৰিলে কি হ'ব, PDF ফাইলটো ডাউনলোড হৈ যাব। তেনেকৈ PDF ফাইলটো ডাউনলোড হৈ যাব, আৰু এনেকৈ ভিউ কৰিব পাৰিব। তো তেনেকৈ আহি যাব। এতিয়া আপোনালোক দেখুৱাই দিওঁ মই, কিন্তু অ'কে যদি ক্লিক কৰি দিয়ে, অ'কে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সেইখন পেজে খোল খাই থাকিব। সেইখন পেজ খোল খাই থকাৰ পিছত আপোনালোকৰ ইয়াতে আহিব। ইয়াতে যেতিয়া আহিব, চব এপ্লাইটো কৰি হৈ গ'ল। যদি আপোনালোকে এপ্লিকেশ্যনখন হেৰাই পেলাই তেনেকৈ প্ৰিণ্টত ক্লিক কৰি এপ্লিকেশ্যনখন আকৌ ওলাব পাৰিব। আৰু যিসকল কেণ্ডিডেট আপোনালোকে ধৰ যদি জেনেৰেল কেণ্ডিডেট দিয়ে OBC, তেখেতসকলেতো 100 rupees পে' কৰিব লাগিব। কিন্তু যেতিয়া কাষ্টটো চিলেক্ট কৰিব, সেইটো পেজত আপোনালোকে অনলাইন কৰোঁতে পইচা নিবিচাৰে। এই কামখিনি হোৱাৰ পিছত আপোনালোকে ইয়াতে পে'মেণ্টত যেতিয়া আহিব, এই পে'মেণ্টত আহি আপোনালোকে সেই পইচাটো দিব লাগিব। ইয়াতে চাওক লিখা আহিছে যে হেৰি নাই বুলি, কিন্তু যেতিয়া জেনেৰেল হ'ব, ইউ আৰ এক্সামটেড ফ্ৰম ফ্ৰী পে'মেণ্ট। তো যেতিয়া আপোনালোকে জেনেৰেল বা OBC দিব, তেতিয়াহ'লে এইটোত আপোনালোকৰ 100 rupees এটা অপশ্যন থাকিব, সেইটো আপোনালোকে পে' কৰিব লাগিব। তো ফ্ৰেণ্ডছ, আশা কৰি ভাল পাইছে ভিডিঅ'টো, আৰু ভিডিঅ'টো অলপ দীঘলো হ'ল। যদি ভাল লাগিছে লাইক কৰিব, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই গোটেইখিনি প্ৰচেছ দেখুৱাই দিছোঁ আপোনালোকক, নতুন হ'লে কেনেকৈ কি কৰিব আৰু পুৰণি হ'লে কেনেকৈ কি কৰিব। তো আজিলৈ বাই, বহুত দীঘলীয়া হৈ গৈছে।